মোৰ নাম সুমন কাকতি মাছগাঁও স্কুলৰ পৰাই যেহেতু পৰহিলৈ ভোগালী বিহু সেই উপলক্ষে আজি আমি বিদ্যালয়ত এটা প্ৰাক ভোগালী বিহু অনুষ্ঠান কৰা হৈছে আৰু সেই অনুষ্ঠানটো আমি এবাৰ দেখুৱাই দিছোঁ সকলোকে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি আমি একেলগে মেজি এটা প্ৰস্তুত কৰিছোঁ সৰুকৈ এতিয়া যিটো আমাৰ ইফালে এটা সাংস্কৃতিক অনুষ্ঠান চলি আছে সেইটো আমি অলপ দেখুৱাই দিছোঁ সকলোকে বিভিন্ন কাৰ্যসূচী চলি আছে বৰ্তমানলৈ আমি সেই মাজতে শিক্ষাগুৰুসকলৰ আমি অলপ বক্তৃতা লৈছোঁ নমস্কাৰ মানে অনুষ্ঠানটো চাই কিনে নিশ্চয় ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এনেকুৱা অনুষ্ঠানৰ ফালৰ পৰা ভৱিষ্যতে কিবা এটা বিহুটোৰ বিষয়ে জানিব পাৰিব নমস্কাৰ পোনপ্ৰথমে আটাইলৈকে বিহুৰ ওলগ জনালোঁ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই আমি আটাইয়ে মানে নথৈ আনন্দিত হৈছোঁ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীৰ বহুতো মানে উপকৃত হ'ব বুলি মই ভাবোঁ আৰু আমি আমাৰ বিদ্যালয় মুকুন্দ চৌধুৰী ছাৰৰ পৰা দুইষাৰ জানিব বিচাৰিছোঁ এইটো এটা অতি সুন্দৰ পদক্ষেপ আমি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ উপৰিও আমাৰ যিবিলাক হলিষ্টিক ডেভেলপমেণ্ট বুলি আমি যাক কওঁ সেই ক্ষেত্ৰত এইবিলাক একোধৰণৰ সুন্দৰ সুন্দৰ মঞ্চ আৰু এই মঞ্চবিলাকে ছাত্ৰ ছাত্ৰীৰ যিবিলাক প্ৰতিভা সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভাবিলাক জাগ্ৰত কৰি তুলিব আমি আমাৰ বিদ্যালয়ৰ মুকুট ডেকা ছাৰক দুইষাৰ ক'বলৈ জনালোঁ বিহু আমাৰ জাতীয় ভাওন এই বিহুৰ ভিতৰত ভোগালী বিহুটি এতিয়া আমাৰ পৰম্পৰাগত অতি ভোগৰ উৎসৱ এই উৎসৱৰ কাৰণে আমি মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰি ভোগালী উৎসৱ যিটো তাৰ সম্যক যিটো ধাৰণা সেই ধাৰণাৰ কাৰণে আমি আজি এতিয়া অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ আপোনালোকে দেখিছেই এই আমাৰ বিহু চলি আছে গতিকে বিশেষ নকওঁ ছাত্ৰীসকলৰ দুইষাৰ মন্তব্য লৈছোঁ মেঘনা বৈশ্যৰ পৰা দুইষাৰ জানি ল'ম হয় আজি আমাৰ বহুত ভাল লাগিছে কাৰণ এইবাৰ আমি প্ৰথম পাইছোঁ এইবাৰ আমি প্ৰথম এইখন স্কুলত আহিবলৈ এনেকুৱা ভোগালী প্ৰথমৰ বাবে বেছি ধন্যবাদ এতিয়া আমি নাৰ্জিফা ইয়াছমিনৰ পৰা দুইষাৰ জানি ল'ম হয় মই সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ স্কুলত আমাৰ শিক্ষাগুৰুসকল আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত প্ৰাক ভোগালী বিহু উদযাপন কৰা হৈছে খুবেই উখল মাখল পৰিৱেশ ইয়াত ছাত্ৰ ছাত্ৰীসকলে নৃত্য প্ৰদৰ্শন কৰিছে গীত মাতো হৈছে বৰ্তমান ঢুলীয়াসকলে ঢোল মাৰিছে আৰু নাচনীবিলাকে নাচি আছে খুবেই এটা ধুনীয়া পৰিৱেশ সেইখিনি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা সাজি কাচি আজি ইয়াত আহিছে এই অনুষ্ঠানটোত আৰু লগতে আমি এই অনুষ্ঠানটো দেখাই আছোঁ আমাৰ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি মহোদয় আমি তেখেতৰ পৰা দুইষাৰ জানি ল'ম আজি আমাৰ মাজগাঁও স্কুলৰ পৰা যিটো বিহুৰ যিটো উৎসৱ আৰম্ভ কৰিছে তাৰ কাৰণে মই সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ ইয়াতে আমাৰ বিহুৰ যিটো পৰম্পৰা বিহুটো প্ৰেক্টিকেলি দেখুৱাৰ কাৰণে যিটো যত্নপৰ হৈছে আমাৰ শিক্ষকবৃন্দই তাৰ কাৰণে মই অশেষ ধন্যবাদ বিশেষকৈ আমাৰ হেমেন ৰাজবংশীয়ে এই ক্ষেত্ৰত আগভাগ লৈ আমাৰ বিদ্যালয়লৈ যিটো ছাত্ৰ ছাত্ৰীৰ বিহুৰ বিষয়ে বিহুটো প্ৰেক্টিকেলি তেওঁ ল'ৰা ছোৱালীৰ মনত সাজ বহোৱাৰ যিটো প্ৰচেষ্টা ৰাখিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আমাৰ অসমীয়া জাতিৰ যিটো পৰম্পৰা বিহু ইয়াৰ জৰিয়ে এইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক যাতে সম্যক জ্ঞান দিব পাৰে তাকে মই আশা ৰাখিছোঁ আমি আমাৰ বিদ্যালয়ৰ চম্পা চৌধুৰী বাইদেউৰ পৰা জানি ল'ম আজি আচলতে আমি বৰ আনন্দিত হৈছোঁ সঁচাকৈ বৰ ভাল লাগিছে
আমি যদিও বহাগ বিহুত আমি বিহুৰ আগদিনা আমি বিহু উৎসৱ পালন কৰি আহিছোঁ, এইবাৰে আমি প্ৰথম ভোগালী বিহুত এই উৎসৱটো আমি পালন কৰিবলৈ লৈছোঁ। সঁচাকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়া গীত মাত পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিছে, আৰু আমি নৱপ্ৰজন্মক আমি আমাৰ পৰম্পৰাবিলাক শিকাবৰ কাৰণে বা আমাৰ পৰম্পৰাবিলাক তেওঁলোকে ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে আমাৰ ধাৰক, গতিকে তেওঁলোকক আমি এই বিদ্যালয়ৰ সময়তে আমি শিকাব লাগিব। তাৰ বাবে আমি সদায় এই প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু আমাৰ অনাগত ভৱিষ্যতত আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যাতে এই পৰম্পৰা অব্যাহত ৰাখে তাৰ বাবে মই আহ্বান জনালোঁ। আৰু আজি এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ বিদ্যালয়ৰ শিক্ষক হেমেন ৰাজবংশী আৰু আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল, আৰু আমাৰ এই অনুষ্ঠানটো যাতে আৰু ভাল হয় ভৱিষ্যতলৈ সেয়া কামনা কৰি মই বিহুৰ শুভেচ্ছা, ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। বতাহতে হালিলে লিহিৰিও কহুৱা মেৰিলোৱা খোপাতে মুঠিলোৱা গগনা বিহু তলিত নাচনি বজাবি কেতিয়া মাকৈ মালতী ফুল গোন্ধায় মোৰ মাকৈ মালতী ফুল গোন্ধায় কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা আমি এইদৰে আজি এই অনুষ্ঠানটো সামৰণি মাৰিলোঁ। আকৌ আমি এনেকৈ লগ পাম। ধন্যবাদ।